দুৰ্গা মহালয়াত স্বৰ্গৰ পৰা অঘোৰ নিধনৰ বাবে নামি আহে দুৰ্গা। নাৰীলৈ আনে মহাশক্তিৰ পাঠ। অথচ দুৰ্গা দেশত নাৰী আজিও লাঞ্ছিতা। ধৰ্ষিতাৰ তেজেৰে তুমৰলি হয় ৰাজপথ। যৌতুকৰ বাবে পতিগৃহত জীৱন্তে অগ্নিদগ্ধ হয়। হত্যা কৰা হয় কন্যাভ্ৰূণ। হাঁহি উঠা কথা, যি দেশত নাৰীৰ পদে পদে অপমান, সেই দেশত নাৰীৰ পূজন। জয়মতী কুঁৱৰী, মূলা গাভৰু, লক্ষ্মীবাই, কল্পনা চাওলা, যুগে যুগে প্ৰতিফলিত হৈছে দুৰ্গাৰ ছবি। প্ৰতিগৰাকী মাৰ বুকুত, পত্নী, ভগ্নী, জীয়াৰীৰ বুকুত লুকাই আছে দুৰ্গা। প্ৰেম, বিশ্বাস, শালীনতাৰ নাম নাৰী, তেনে প্ৰতি নাৰীৰ নাম দুৰ্গা। দুৰ্গা দুৰ্গা দুৰ্গা, একবিংশ শতিকাৰ প্ৰতিগৰাকী নাৰীৰ বুকুত জাগি উঠক দুৰ্গা। বেশ্যালৈ অনাথ আলয়ত দুৰ্গাৰ জন্ম হওক, বিনাশ হওক মানৱতা প্ৰকৃতিৰ ধ্বংসকাৰী মানুহৰূপী দানৱৰ, আন্ধাৰ বিনাশী পোহৰ আহক, বিশ্ব শান্তি প্ৰতিষ্ঠা হওক। হে দুৰ্গা, তোমাক আমন্ত্ৰণ জনাও, প্ৰণিপাত কৰো। ইয়া দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সংস্থিতা, নমস্তুতে নমস্তুতে নমস্তুতে, নমো নমঃ।